সকল স্বাগতম জনালো আপোনালোকক আমাৰ চেনেল হ্যাপি ফ্যামিলি সুজাতা হিদলে মই সুজাতাই আন এটি ভিডিও লৈ আজি ভিডিওটি অলপমান বেলেগ নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আৰু ভিডিওটি আৰম্ভণিতে এইবোৰ দেখা পাই নিশ্চয় ভাবিছে কিনো ভিডিও দেখাবলৈ ওলাইছো ফুলো চিঙি আছো ফুলৰ বাগিচাও দেখুৱাইছো নহয় জানো আজি হৈছে শাওন মাহৰ প্ৰথমটি সোমবাৰ মই যেহেতু শাওন মাহৰ সোমবাৰ কেইটি পালিম বুলি ভাবিছো ব্ৰত ৰাখিম সেই গতিকে ভাবিলো ভিডিওটি আৰম্ভ কৰো শাওন মাহৰ প্ৰথম সোমবাৰটিৰ পৰাই দেখুৱাও এয়া ভগৱানৰ কাৰণে ফুল অকনমান ললো মই যেহেতু মাৰ ঘৰত আহিছো সেই গতিকে এয়া আপোনালোকক দেখুৱাইছো মাৰ ঘৰৰ পৰাই পুতলাৰ স্কুল বন্ধ সেই গতিকে আহিছো গৰমৰ বন্ধ চাই থাকক ভিডিওটি সম্পূৰ্ণ শেষৰলৈকে আৰু ক'ত যাও গোটেইখিনি দেখুৱাই আছো এয়া হৈছে আমাৰ গোসাই ঘৰ তাতে মই অলপমান পূজা কৰিলো সেইখিনিও দেখুৱাই দিছো চাই থাকক ভিডিওটি যদি চাই ভাল পাইছে লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু কোনে শাওন মাহৰ সোমবাৰ পালন কৰিছে আৰু পালিব হেতু আমাক কমেন্ট বক্সত জনাবচোন আৰু শাওন মাহত কোনে ক'ত গৈছে বা যাব হেতুও জনাব উগ্ৰতৰা মন্দিৰ আমি আহিছো উগ্ৰতৰা মন্দিৰলৈ পুতলা মই আৰু এখেত আমি তিনিওজন উগ্ৰতৰা মন্দিৰলৈ আহিছো আপোনালোকক ভিডিওৰ দৃশ্যাংশ কিছু দেখুৱাবলৈ চেষ্টা কৰি যাম চাই থাকিব এয়া ভিতৰৰ কিছু দৃশ্যাংশ ইমান ধুনিয়াকৈ সজাইছে ভাল লাগিছে আৰু আজি নাগ পঞ্চমী সেই গতিকেও মন্দিৰ দৰ্শন কৰিলো আৰু লগতে শাওন মাহৰ সোমবাৰ সেই গতিকেও দৰ্শন কৰিলো দুইটাই কাম কৰিলো এয়া কিদৰে পূজা কৰিছিল সেইখিনিও দেখুৱাই দিছো গাখীৰটো কিবা দিব আপুনি কিবা লিংগ আছে নহয় এইটোকে এনে আগবঢ়াই দিব দিছে ओम प्रत्यार्य नमस्ते उग्रतारे समावे सुभागे दर्शनार्थम सिद्धये ओम शरणागत दिनार्थम प्रत्यार्य सर्वसाथीहरुले नारायण नमस्ते महामाय उत्प्रहण एवं मनोमन सब निरापद निर्पणतामै भूतले 40 टकिया का खाना होया चल्दा मन निजे नासामा होली कालु विराट पाँच बोतल की वैल्यू मोर काम नहीं पानी के जी रातिपुवा भगवती थैছো আৰু কোলাব পাৰা নাই তো পূজা শেষ কৰি চাহ খাব নাপালো পানী ইয়াত ঠাণ্ডা হলে খাব লাগে মনসা মন্দিৰ তাতেই থকা মনসামাৰ মূৰ্তি এয়া ইয়াতেও পূজা হৈছে
ইমান ধুনীয়াকৈ সজোৱা আছে, দেখিয়ে ভাল লাগি যায়। এইটো পিছফালৰ হয়, পিছফালৰ কিছু দৃশ্যাংশ সেইখিনিও দেখুৱাই দিছোঁ আপোনালোকক। এয়া বাহিৰত আছে এটা শিৱলিংগ, মই তাতে গাখীৰ ঢালিছিলোঁ, দেখুৱাই দিছোঁ গোটেইখিনি ভিডিঅ'টিত। আৰু এয়া আমি যাই আছোঁ জোৰ পুখুৰীৰ ফালে। ইমান ধুনীয়া এটি সুন্দৰ পৰিৱেশ, দেখিয়ে ভাল লাগি গৈছে নহয় জানো। এয়া পুখুৰীটো আৰু ইফালে ৰাজহাঁহকেইটা দেখিবলৈ ইমান ধুনীয়া লাগিছে। চাওকচোন কি ধুনীয়া সুন্দৰ এটি পৰিৱেশ। বহুত ধুনীয়া লাগিছিল, এনেকুৱা লাগিছে যেন তাতেই থাকিম। বহুত ধুনীয়া এটি পৰিৱেশ। আৰু এয়া মাছ, সৰু সৰু মাছ চাগে আপোনালোকে ভিডিঅ'টিত দেখা পোৱা নাই, তথাপি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু এয়া হৈছে যজ্ঞবেদী মন্দিৰৰ, তাতে ছাগলী পাৰ তেনেকৈ থৈ দিয়া আছে। আৰু ইয়াতে কিমান মানুহ আহিছে সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ। তো নাগপঞ্চমী আছিল, সেই গতিকে ইয়াতে বলি দিয়া হৈছিল। আমি যেতিয়া গৈছিলোঁ তেতিয়া বলি চলি আছিল, এইখিনি দেখুৱাই দিলোঁ আপোনালোকক। মই ফটো দি দিলোঁ আপোনালোকক, দেখুৱাবলৈ বিচাৰিলোঁ, সেই গতিকে ফটোকেইখনো দেখুৱাই দিলোঁ আপোনালোকক। ভিডিঅ'টি চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব আমাক কমেণ্ট বক্সত আহি। আৰু ভিডিঅ'টি যদি চাই ভাল পাইছে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষতে এটা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজি ভিডিঅ'টি অলপমান দীঘলীয়া হ'ল, আমনি নাপাব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই সুজাতাই ইমানতে বিদায় মাগিলোঁ। ধন্যবাদ।